নমস্কাৰ বন্ধুসকল, মই আপোনালোকলৈ লৈ আহিছোঁ এটা টপিক লৈ আহিছোঁ আজি যে নৱজিৎ গগৈয়ে কিয় আসাম টেটক লৈ আকৌ বিতৰ্ক আৰম্ভ কৰিছে। তাৰ কাৰণ হ'ল এতিয়া চাওক যে নৱজিৎ গগৈ এজন প্ৰকৃততে ক'ব গ'লে তেওঁ এজন ইউটিউবাৰ হয়। তেওঁ একচুৱেলি আসাম টেট দিছিল হয় সঁচাই, তেওঁ নিজৰ ভিডিঅ'ত কৈছে যে 3বাৰ তেওঁ আসাম টেট দিছে। তো এইবাৰ আগত 2 বছৰত তেওঁ বিতৰ্ক কৰিব পৰা নাই, এইবাৰ হয়তো বিতৰ্ক কৰিব পাৰিছে। আমাৰ নিচিনা আমি যিকেইজনে মানে আসাম টেট দিছোঁ আমাৰ নিচিনা তেনেকুৱা কেণ্ডিডেটৰ কাৰণে আচলতে মই ক'ব যাম। ইয়াৰ কাৰণ হ'ল চাওক যে হয় তেওঁৰ হেৰি আছিল কি, তেওঁৰ উদ্দেশ্য আছিল যে আসাম টেট আকৌ ৰি-ইভেলুৱেশ্যন হ'ব লাগে। তো ৰি-ইভেলুৱেশ্যন হৈ গ'ল হয় না নহয়। তো ৰি-ইভেলুৱেশ্যন হৈ আকৌ আপোনাৰ ৰিজাল্ট দিলে। তো ৰিজাল্ট দিয়াৰ পিছতো মই চাইছোঁ তেওঁ আকৌ বিতৰ্ক কৰি আছে যে এইখিনিক লৈ আকৌ তেওঁ হাইকোৰ্ট কৰিব বা কি তেওঁ কৈ আছে কেছ কৰিব এইটোৰ ওপৰত যে আকৌ 10 মাৰ্ককে দিব লাগে। তো আসাম টেটটো এনেকুৱা এটা পৰীক্ষা নহয় যে LP স্কুল বা কি ME স্কুলৰ এটা পৰীক্ষা যে আমি যেতিয়াই বিচাৰিম যে কেছ কৰিলে আমি তাৰ লগে লগে আকৌ ৰিজাল্ট বাঢ়িব, আকৌ 10 মাৰ্ককে আমি পাই যাম। এইটো জানো সম্ভৱ? তো আপোনালোকে নিজে অকণমান বিচাৰ কৰি চাওকচোন, এইটো কেতিয়াও কথা সম্ভৱ হ'ব পাৰেনে? তেওঁ হয়তো চাওক যে তেওঁ নিজৰ মাৰ্কখিনি তেওঁ দেখাইছে যে এটাত তেওঁৰ 10 লাগে আৰু এটাত ধৰক হেৰি লাগে 12 নে 14 তেনেকুৱা কিবা এটা লাগে। তো ইমান মাৰ্কৰ গেপছত যদি সবকেইটা কেণ্ডিডেটক পাছ কৰাই দিয়া যায় তেতিয়াতো এনেকুৱা হ'ব যে আমাৰ সচৰাচৰ যিকেইটা দেখা পাওঁ যে LP স্কুল ME স্কুলততো এনেকুৱা হয় নে নহয়। এটা যিহেতু চাওক যে টিচাৰ ৰিক্ৰুইটমেণ্ট কৰি আছে, এইবিলাকত যে 10 মাৰ্ক আমি পোৱা নাই, এতিয়া আকৌ সি এটা উচতনি দি আছে যে আমি কাম কৰোঁ যিকেইজনে 10 মাৰ্ক কম পাইছোঁ আমি আকৌ চবে মোৰ লগত লাগক। মানে নৱজিৎ গগৈয়ে কৈ আছে যে আকৌ মোৰ লগত আপোনালোক থাকক, মই আকৌ কেছ কৰিম, আকৌ আমাক মাৰ্ক বঢ়াই দিব। আচলতে মই এটা বস্তু কওঁ যে আমাৰ মানে ৰিক্ৰুইটমেণ্ট প্ৰচেছত সি কিবা এনে খেলি মেলি আনিব চেষ্টা কৰি আছে। মই কাৰণটো ক'ম বুলি কৈছিলোঁ, তাৰ কাৰণ এইটোৱে হ'ল যে তেওঁৰ নিজৰ এটা ইউটিউব চেনেল আছে। এই চেনেলটো আগতে আপুনি যদি চাই যে আসাম টেটৰ যিটো বিতৰ্ক, এই বিতৰ্কৰ আগত তেওঁৰ চেনেলৰ ছাবস্ক্ৰাইবাৰ বহুত কম আছিল। তো তেওঁ মানে সেই সিদ্ধান্ত মানে তেওঁ এজন জনপ্ৰিয় অসমৰ এটা জনপ্ৰিয় ইউটিউবাৰ হ'ব গৈ তেওঁ এইবিলাক কাম কৰি আছে। আচলতে তেওঁ মানে মানুহক কৈ আছে যে আপোনালোকে মোৰ লগত থাকক, মই ইমানখিনি কাম কৰিব পাৰোঁ। হয় তেওঁ ৰিভলিউশ্যন কৰি বহুত ভাল কৰিলে, কিন্তু তেওঁ এইখিনিতে ক্ষান্ত থাকিব লাগিছিল যে যিখিনি মই ভাল কাম কৰিলোঁ তো মই হয়তো পাছ কৰিব পৰা নাই, কিন্তু বহুত কেণ্ডিডেটে পাছ কৰিলে। কিন্তু পাছ কৰাৰ পিছতো তেওঁ বিতৰ্ক কৰি আছে। তাৰ মানে আচল উদ্দেশ্যটো এতিয়া ধৰা পৰিছে। তেওঁৰ আচল উদ্দেশ্য আচলতে যিকেইজনে ৰিভলিউশ্যনত পাছ কৰা গ'ল সেইকেইজনক লৈ নহয়, তেওঁ নিজৰ ব্যক্তিগত স্বাৰ্থৰ কাৰণে তেওঁ আকৌ লাগি আছে যাতে কিছুমান কেণ্ডিডেটক লৈ তেওঁ আকৌ এটা অসমত মানে বিতৰ্ক যাতে সৃষ্টি কৰিব পাৰে আসাম টেটক লৈ। তো সেইকাৰণে মই চবকে এই ভিডিঅ'টোৰ দ্বাৰাই মই আপোনালোকক অনুৰোধ জনাইছোঁ, তেওঁৰ ভিডিঅ' আৰু তেওঁৰ হেৰিবিলাক মানে কেতিয়াও আপোনালোকে আৰু মানে বেছি আগুৱাই নিদিব। তেওঁক এতিয়া আমি হিৰো বনাব গ'লে কিন্তু আমাৰ চবৰে বিপদ হ'ব। যে চৰকাৰে যেতিয়া ৰিক্ৰুইটমেণ্ট প্ৰচেছ আৰম্ভ কৰিব যাব তেওঁ আকৌ কেছ কৰিব, হাইকোৰ্ট কৰিব। এইবিলাক দি আচলতে কি জানে যে আমাৰ যিকেইজন কেণ্ডিডেটে পাছ কৰিলে তেওঁলোকৰ মানে ভৱিষ্যত অন্ধকাৰৰ ফালে তেওঁ লৈ গৈ আছে। তো মই আপোনালোকক এটা বস্তু অনুৰোধ জনাওঁ, আপোনালোকে নৱজিৎ গগৈ নামৰ যিটো ইউটিউব চেনেল তেওঁ খুলিছে, হয় তেওঁ খুলিছে আমি তাক বেয়া নকওঁ, কিন্তু খোলাৰ কাৰণে এইটো উদ্দেশ্য নহয় তেওঁ যি কি বস্তু লৈ এই মানে আমাৰ আসাম টেট যিকেইজন পাছ কৰিছে বাকী যিকেইজন কাৰণবশতঃ অকণমান মাৰ্কৰো গেপ বহুত বেছি আছে, তেওঁলোকক হয়তো ৰিভলিউশ্যনত পাছ কৰিব পৰা নাই, তেওঁলোকক মই এটা বস্তু অনুৰোধ জনাম, আপোনালোকে আচলতে নৱজিৎ গগৈ তেওঁক মানে উপাসনা কৰা এৰি দিয়ক, তেওঁক মানে প্ৰাৰ্থনা কৰা হেনে এইবিলাক এৰি দিয়ক। আপোনালোকে নিজে অকণমান চেষ্টা কৰিলে 22ত যদি আকৌ টেট পাতে তো আপোনালোকে নিশ্চয় পাছ হ'ব। কিন্তু এইবিলাক কৰি আপোনালোকৰ টকা পইচা সময় চব বস্তু আপোনালোকে ক্ষতি কৰি গৈ আছে। তো এইখিনিৰ পৰা বিৰত থাকি যদি আপোনালোকে নিজে অকণমান ভালদৰে প্ৰচেষ্টাক লয় হাতত, তেতিয়াহ'লে হয়তো আপোনালোকে আসাম টেট পাছ হ'ব। আৰু মই এইটো ভিডিঅ'ৰ পৰা আৰু এটা বস্তু কওঁ, তেওঁ যদি আসাম টেটক লৈ আকৌ কিবা কেছ কৰে হেৰি কৰে তেতিয়াহ'লে মই ভাবোঁ যিকেইজন পাছ কৰিছে কেণ্ডিডেট তেওঁলোকেও এতিয়া কেছ কৰিব লাগে তেওঁৰ এগেইনষ্টত, কাৰণ তেওঁ ৰিক্ৰুইটমেণ্ট প্ৰচেছটো বন্ধ কৰিব চেষ্টা কৰি আছে এতিয়া। ঠিক আছে, তো এইটো কোনেও বেয়াকৈ নল'ব।
তো আচলতে মানে আসাম টেট যিটো ৰিক্ৰুইটমেণ্ট প্ৰচেছ এইটোক তেওঁ আকৌ দীঘলীয়া কৰিব চেষ্টা কৰি আছে তো এইখিনিত আমি পাছ কৰা কেণ্ডিডেটে অকণমান বাধা দিবই লাগিব এনিহাও নহ'লে কিন্তু তেওঁ এইবিলাক কৰি কৰি সব মানে ছিষ্টেমত তেওঁ খেলি মেলি লৈ আহিব ধন্যবাদ যদি কিবা ভুল হৈছে ক্ষমা কৰিব তো এইখিনিতে মই ভিডিঅ'টো শেষ কৰিলোঁ জয় আই অসম